এভৰিৱান কেনে আছে আপোনালোক মই প্ৰিয়ংকা সুকিয়াই পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মই বহুত দিন ব্লগ দিব পৰা নাই আপোনালোকৰ ওচৰত কাৰণ মোৰ বেমাৰ হৈ আছিল আৰু এতিয়াও ভালকৈ ভাল পোৱা নাই তথাপি আজি এঠাইলৈ যাম মানে মোৰ ভণ্টিৰ ঘৰত তাই বিয়া হৈছে 6 মাইলত তালৈকে যাম এটা বিশেষ আয়োজনৰ কাৰণে আৰু সেই আয়োজনটো কি মই আপোনালোকৰ নেক্সট ব্লগত দিবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ আজি অকলে যাম মই নেক্সট ডে মোৰ গোটেই ফেমিলি ইয়াৰ পৰা যাব তালৈকে আৰু একেদিনৰ ব্লগ মই তাৰ পৰাই দিম কাৰণ মই তাতে কেইদিনমান থাকিম সো আপোনালোকে ভিডিঅ'টো মোৰ শেষলৈ চাই যাব কি কৰোঁ কি নাই দিনটো তাকে দেখুৱাবলৈ চেষ্টা কৰিম অলপ আপোনালোকৰ আগত সো এতিয়া মই যাই লওঁ গাইজ তাই ঘৰত আহি পালোঁ লাঞ্চ কৰিলোঁ এতিয়া ৰেষ্ট লৈ আছোঁ অলপ তাই কালি আয়োজনটোৰ কাৰণে পূৰা প্ৰিপেৰেশ্যন কৰি আছে সবফালে বস্তু জেগাই নাই ৰুমটোত তথাপি অলপ জেগা লৈ পেলাই কৈছোঁ তাই বেয়া পায় ওলাবৰ কাৰণে সেইটো কাৰণে ব্লগটো দেখুওৱা নাই তাই আমি অলপ পিছত ড্ৰেছ লৈ পেলাই শ্বপিং কৰিব যাম সো আপোনালোকক দেখুৱাম কি শ্বপিং কৰা হয় কি কৰোঁ আমি সো আপোনালোকে চাই থাকিব শেষলৈ ভিডিঅ'টো গাইজ আমি ৰেডি হ'লোঁ এতিয়া শ্বপিং কৰিবলৈ যাম তাইৰ লগত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ কুৰ্তিকে চাওঁতে নহয় টপ দেখোন ভাল নাই এই এটা লাষ্টত আছে তাই মোৰ কাৰণে কাপোৰ বিচাৰি আছে তাই মোক গিফ্টত দিব সো আমি দুইজনী একেলগে কাপোৰ বিচাৰি আছোঁ বাট এতিয়ালৈ পোৱাই নাই ভাল লগা এটাও সো এবাৰ টপ চাওঁ এবাৰ কিবা চাওঁ তেনেকৈ কৰি আছোঁ দুইজনীয়ে চাওঁ কি হয় কি পাওঁ মোৰ কাৰণে হৈ গ'ল আমাৰ কাপোৰৰ শ্বপিংখিনি এতিয়া ঘৰৰ কাৰণে যিখিনি সামগ্ৰী লয় সেইখিনি তাই চাই আছে হৈ গ'ল আমাৰ দুইজনৰে শ্বপিং কৰা এতিয়া আমি ঘৰলৈ যাওঁ কাৰণ ঘৰত বহুত কাম আছে কালিৰ কাৰণে সেইটো কাৰণে আহি গ'লোঁ আমি সোনকালে তাৰ পৰা এইটো কুৰ্তি লৈ আহিলোঁ ইমানকেইটা চালোঁ তাৰ ভিতৰত এইটোৱে অলপ ভাল লাগিলে মোৰ তাই মোক গিফ্ট কৰিছে এইটো আৰু লৈছোঁ কিবা কিবি ঘৰৰ সামগ্ৰী সেইবোৰ আৰু নেদেখুৱাওঁ আজিলৈ ভিডিঅ'টো এইখিনিয়ে টাটা বাই বাই লাভ ইউ অল